Hey guys, good morning. So আপোনালোকৰ কি খবৰ জনাব দেই কমেন্টত. So guys, মোৰ খবৰ নিশ্চয় ভাল. So guys, আজি মই মাহৰ পিছত আকৌ এটা ভিডিঅ' লৈ আহিছো. So guys, এইকেইটা দিন যিহেতু সকলোৰে পন্তা ভাত খোৱাৰ ভিডিঅ' দি আছে, সেইকাৰণে ময়ো ভাবিলোঁ ময়ো এটা ভিডিঅ' দিওঁ পন্তা ভাত খোৱাৰ ভিডিঅ'. So guys, আৰু ইফালে মোৰ মাইনাজনী খেলি আছে. হাই তাই মানে চুলিত পখিলা মাৰি লৈছে দেই, তাই মাৰিব নোখোজে, মনে মনে মাৰি দিছোঁ আৰু গাইছ আজি মানে ধুনীয়াকৈ খাম আৰু পন্তা ভাত। আৰু মোৰ চেলেঞ্জ কৰিবলৈ মানুহ নাই যিহেতু, সেইকাৰণে অকলে খাব লাগিব। আৰু বহুতে চেলেঞ্জ কৰি থাকে পন্তা ভাতৰ, কিন্তু মোৰ চেলেঞ্জ কৰিব মানুহ নাই একচুৱেলি, আৰু সেইকাৰণে মই আজি অকলে খাম। আপোনালোকেও মোৰ ভিডিঅ'টো চাই এনজয় লওক। আৰু মই কিনো খাওঁ, পন্তা ভাতৰ লগত কিনো খাম, আপোনালোকক অকণমান দেখুৱাই দিওঁ আৰু মই সেইবোৰ যোগাৰ কৰি লওঁ। আপোনালোকে মোৰ ভিডিঅ'টো সেইফালেকে চাই থাকক। আৰু মাইনাজনী ইয়াতে বহুৱাই থৈছোঁ, আৰু তলত বহুৱাব লাগিব তাইক, নহ'লে তাই পৰি যাব, যিহেতু তাই ভালদৰে থিয় হ'ব পৰা নাই আৰু খোজকাঢ়িব পৰা নাই, থিয় হ'ব পৰা নাই, সেইকাৰণে তাইক তলতে বহাই থ'লোঁ এয়া। গাইছ চাওকচোন আজি মই কি লৈছোঁ। আৰু এইফালে মই আলু বইল কৰিছোঁ, আলু মটৰ ভিন্দি আৰু গাইছ এইটো আন্ধাৰ হৈ আছে, মানে অকণমান গৰম কৰি ল'ব লাগিব। এইফালে আছে আলু মটৰ ভিন্দি ৰঙালাও এনেকৈ আৰু জলকীয়া, এনেকৈ মই বইল কৰি লওঁ। গাইছ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ একদম চাই থাকক। আজি আপোনালোকে এনজয় লওক মোৰ পন্তা ভাত খোৱাটো। গাইছ চাই থাকক দেই। গাইছ সকলোবোৰ ৰেডি কৰি ল'লোঁ, এতিয়া খাওঁ আৰু জল্দিকৈ। আৰু মাইনাজনীক, মোৰ বেটীজনীক মানে তলতে বহাই থৈছোঁ, তাইকো কেইটামান পন্তা ভাত কাঁহী এখনত দি বহাই থৈছোঁ তলত। তাই থাকে নে নাথাকে নাজানো। গাইছ এতিয়া মই খাওঁ জল্দিকৈ, ৰখি নাথাকোঁ। আৰু এইফালে লৈছোঁ আলু পিটিকা আৰু ভেন্দি বইল আৰু ৰঙালাও আৰু পিঁয়াজ এনেকৈ দি মটৰ গুটি দি ধুনীয়াকৈ পিটিকা বনাই লৈছোঁ। আৰু ইফালে তিয়ঁহ আছে, এইফালে নিমখ আছে, আৰু ইফালে পিঁয়াজ এটুকুৰা লৈছোঁ, আৰু এইফালে আছে নেমু। আৰু মোৰ পঁইতা ভাতখিনি দেখুৱাই দিওঁ আপোনালোকক। গাইছ এইফালে মোৰ পঁইতা ভাত, ইয়াতে মই ৰেড চিলি অকণমান আৰু নিমখ, আৰু ইয়াতে অকণমান মানে দি লৈছোঁ আৰু মছলা, কি কয় এইটো মিক্সাৰ, যিহেতু বহুত ভাল লাগে মিক্সাৰৰ লগত খাই কৰোঁ। আৰু পাপৰ থাকিব লাগিছিল, পাপৰ মই নবনালোঁ যিহেতু ছোৱালীজনীৰ লগত বনাব নোৱাৰি। গাইছ আপোনালোকে মোৰ ভিডিঅ'টো চাই এনজয় লওক, আৰু মই খাই এনজয় লৈ থাকোঁ। গাইছ আৰু এইফালে আচাৰ ল'ব আছে, এইটো মই নিজে বনাই লৈছোঁ, আমৰ আচাৰ, জলকীয়া দি একেবাৰে ধুনীয়াকৈ বনাইছোঁ, আৰু ইমান ধুনীয়া হৈছে খাবলৈ। গাইছ আচাৰ এটুকুৰা লৈ লৈছোঁ। গাইছ এয়া আমৰ আচাৰ ধুনীয়া দেই, খাবলৈ ধুনীয়া লাগে। গাইছ আপোনালোকে আৰু এনজয় লৈ থাকক, আৰু চাইছে আৰু মই খাই পেলাই এনজয় লওঁ। আপোনালোকে মোৰ ভিডিঅ'টো সেইফালেকে চাই থাকক। সেয়া নমখ দিলোঁ। গাইছ বহুত দিনৰ মূৰত খাইছোঁ গাইছ। বহুতে একদম খাবলৈ মন গৈছে। মজা। ৰঙালাও বহুত টেষ্টি হৈছে গাইছ। গাইছ চৰি গাইছ, নেমুটো এনেকৈ চিপি ল'ম। আৰু গাইছ ভেন্দিকেইটাত অকণমান নেমুটো চিপি দিব, ধুনীয়া লাগে, একদম মজা লাগে খাই। বহুত দিনৰ মূৰত খাইছোঁ গাইছ, বহুত দিনৰ। আজিলৈ বিয়া হোৱা ধৰি খোৱা নাছিলোঁ। আজি 2 বছৰ কমপ্লিট হৈ গ'ল। 2 বছৰৰ পিছত মই আজি পন্তা ভাত খাবলৈ লৈছোঁ। বহুতেই টেষ্টি হৈছে গাইছ, বহুতেই।
গাইজ ভাত খোৱাত মানে কেতিয়াও পানী খাব নালাগে ভাত খোৱাৰ আগত 1 ঘণ্টাৰ আগত খাব লাগে নাইবা 1 ঘণ্টাৰ পিছত ভাত খোৱাৰ 1 ঘণ্টাৰ পিছত খাব লাগে চ' কিছুমানে নোৱাৰে খাবলৈ চ' ময়ো ট্ৰাই কৰি আছোঁ তেনেকৈ খাব ময়ো নোৱাৰোঁ একচুৱেলি এনেকুৱা হয় বেমাৰ আজাৰবোৰ কম হয় বুলি কয় আপোনালোকে তেনেকৈ খাব নিমু মাই ফেভৰেট নিমু এইটো মোৰ বহুত প্ৰিয় হয় নিমু কিছুমান মানুহ আছে ওলা ভাতকেইটা খাই কিনে পানীখিনি নাখায় একচুৱেলি পানীখিনিহে মজা খতম গাইছ খতম 2 বছৰৰ পিছত খালোঁ গাইছ ইমানেই টেষ্টি হৈছে খতম গাইছ যদিহে মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যদিহে মোৰ ইউটিউব চেনেলটো নতুনকৈ আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব চ' গাইছ আজিলৈ বাই বাই